Hello guys, কি খবৰ আপোনালোক সকলোৰে ভাল আৰু মানে কি হয় কিনাখন যে দেখুৱাইছিলোঁ যোনটো ফোন তো গাইছ এই ফোনটো তো গাইছ আজি মানে ফোল্ডাৰ লগাব যাম তো গাইছ আমাৰ ফোনতে আছে ওচৰতে কৰিমত তো গাইছ তালৈকে গৈ আছোঁ আৰু পিনে চাওক পইচা লৈছোঁ কিমান 900 তো গাইছ দেখতে আছে পইচা বাৰু যাওঁ কিমান কয় কথা আপোনালোকো দেখুৱাম তো গাইছ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ এখন চাইকেল উলিয়াই লওঁ ধুনীয়াকৈ আৰু ৰ'দত পৰি আছে একদম চিটডাল গৰম হৈ আছে গাইছ আহোঁতে তাতে পিনে চাওক চাহ জেগা মানে চাহ জেগাখন দেখি পেলাই ৰ'বলৈ মন যায় তো গাইছ এতিয়া ৰ'দত চাওক আকৌ এটেকা ৰৈ যাবগৈ লাগিব আৰু তো গাইছ বলক একে দোকানত আপোনালোকক দেখুৱাই আছোঁ কিমান দাম কয় কি কথা তো গাইছ বলক তো গাইছ এজোপা চাওক এজোপা তলতো ৰুব পাৰিলোহেঁতেন কিন্তু গাইছ এজোপা হ'ল ঔটেঙা গছ আৰু বোলে ঔটেঙা গছত ভূত আছে বুলি মানুহে কয় নহয় তো সেইকাৰণে নৰুলোঁ তো গাইছ এইটো চাইডে এইপিনে চাওঁতে ৰ'লোঁ তো গাইছ বলক চাই থাকক ভিডিঅ'টো তো গাইছ আহি পাই গ'ল সেই দোকানখন তো গাইছ এইখনেই হ'ল দোকানখন তো গাইছ চাইকেলখন পাৰ্কিং কৰি লওঁ চাহ জেগাখনত তো গাইছ যি ৰ'দ দিছে থৈ দিলে একদম চকা টকা ফুটি যাব আকৌ পইচা খৰচ হ'বগৈ তো গাইছ এইখন দোকান আৰু সেইখন হৈছে ATM তো গাইছ আহি পাই গ'লো সেই দোকানৰ ভিতৰত তো গাইছ কাষ্টমাৰ ৰৈ আছে আৰু পিনে চাওক দোকানখন এইখন আৰু এজন কাষ্টমাৰ ৰখি আছে তো গাইছ এইখনেই আৰু সেইখন দোকান সৰু সুৰা দোকান গাইছ এইখন আৰু গাইছ এনেকুৱাত আজি ফোন ল'ব পাৰিলোঁ হয় তো গাইছ কি ভাল লাগিলহেঁতেন তো গাইছ এইপিনে মানে মোৰ ফোনটো লৈ ডিছকাছ কৰি আছে এইপিনে কিমানত আহিব ফোল্ডাৰ মানে বাহিৰৰ পৰা আনে নগাঁৱৰ পৰা আনে ইয়াত থৈ নিদিয়ে তেনেকৈ ফোল্ডাৰবিলাক তো গাইছ কিনো কয় বাৰু তো গাইছ চাওক এইবিলাক ফোন তো গাইছ এনেকৈ ৰখি আছোঁ আৰু ৱেইট কৰি গাইছ ফোনটো দি থৈ আহিলোঁ বাৰু তো গাইছ ফোনটোত মানে 900 টকাটো অকণ ভাল নহয় সেইকাৰণে 1200 টকাটো লগাই দিলোঁ তো গাইছ এইপিনে চাওক চাপৰ লৈ আহিলোঁ মানে মায়ে চাপৰ কেইটামান লৈ আহিব দিছিলে এয়া তো গাইছ 5 কেজি চাপৰ লৈ আহিলোঁ তো গাইছ বলক একদম ঘৰত লগ পাই আছোঁ এইপিনে চাওক ৰ'দ বলক আহি ঘৰ পাই গ'লোঁ আৰু ঘৰৰ পৰা আহি গ'লোঁ এইপিনে চাওক তো গাইছ পথাৰলৈ আহিলোঁ ঘৰৰ পৰা আৰু গাইছ মোবাইলটো ক'লোৱে কিমান লৈছে তো গাইছ মোবাইলটো লৈছে মানে 1200 টকা বুলি হ'ল বুলি কৈছে মানে 900 টকাখন কৈছে 900 টকাখন মই নলগাওঁ মানে 900 টকাখনৰ ইমানটা গেৰেণ্টি নাই সেইকাৰণে 1200 টকাখন লগাব দিলোঁ তো গাইছ লগাবহে দিলোঁ 1200 টকাখন তো গাইছ কিন্তু 200 টকা এটা আছে আৰু 1000 টকা এটা মানে মিলাব লাগিব ক'ৰবাত ধাৰলৈ লৈ কৰি হ'লেও তো গাইছ এনেকৈ আপোনালোকে মৰমৰ ছাপোৰ্ট কৰি যাব আপোনালোকৰ কাৰণেই কৰিছোঁ এইটো কাৰণ মোৰ এইটো যোনটো ফোনত বনাই আছোঁ ভিডিঅ'টো এই ফোনটোত ভিডিঅ'টো বনাই পেলাই তো গাইছ মোৰ আৰু এটা আছে ভিভ' ফোন আপোনালোকে গম পাইছে সেই ফোনটোলৈ লৈ এডিট কৰোঁ মানে সেইটোত ষ্ট'ৰেজ ইমান এটা নাইকিয়া কাৰণে তো আকৌ এইটো ফোন ল'বলগীয়া হ'ল তো গাইছ ছাপোৰ্ট কৰি যাব মৰম দি যাব বুলি আশা ৰাখিলোঁ আৰু আজিকালি মানে স্কুটাৰবিলাক নেদেখাই হ'ল আগৰ ভেস্পাৰবিলাক তো গাইছ আমাৰ মানে যোনজন কাম মিস্ত্ৰী লাগি আছে সেই মিস্ত্ৰীজনে আনিছে চাওক এখন ভেস্পাৰ লগাইছে এখন বহু পুৰণি ভেস্পাৰ আৰু কমেও 15-16 বছৰ আগৰ হয় তো গাইছ দেখিছে কি ধুনীয়া কণ্ডিশ্যনত আছে আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব হ'লে নতুন ধুনীয়া ব্লগৰ সৈতে লগ পাম তেন্তে আজিলৈ বাই বাই থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'